জ্যোতিপ্ৰসাদ বৰ সহজেই পাহৰিব পৰাকৈ শিলত খোদিত হোৱা নাছিল তেওঁৰ নাম। বৰ সহজেই পাহৰিব পৰাকৈ শিলত খোদিত হোৱা নাছিল তেওঁৰ নাম। ভবালোকে ভাবে সোণালী আখৰেৰে লিখা হয় যাৰ নাম পূজাৰ বেদীতে নিবেদিত অৰ্ঘ্যৰ দৰে পবিত্ৰ আৰু নিষ্পাপ। অথবা তেওঁৰ নামেৰে কোনোদিন আমি মেলা নাই, চকু দেখা নাই সপোন, লগে ভাগে বহি জুহালত লোৱা নাই এগৰাহ ভাত। চিনাকি আছিল নে অচিনাকি? চিনাকি আছিল নে অচিনাকি বন্ধুৰ দৰেও যাৰ হতে কোনোদিন পাতিবলৈ পোৱা নাই কথা। তেনেদৰেওতো ভাবিব পাৰি। ভাবি চোৱাতনো কিহৰ আপত্তি যদি কোনোবাই ভাবিব খোজে। ভৰ যৌৱনত হয়তো তেওঁ কোঁৱৰ আছিল। কাৰেং আছিল, কুঁৱৰী আছিল। জোনাকী কাৰেঙতে তেওঁ বীণ বজাইছিল। সোণৰ পালেঙতে আছিল কৰিছে ঔ মনে তৰা। ভৰ যৌৱনত হয়তো তেওঁ কোঁৱৰ আছিল, কাৰেং আছিল, কুঁৱৰী আছিল। জোনাকী কাৰেঙতে তেওঁ বীণ বজাইছিল। সোণৰ পালেঙতে আছিল কৰিছে ঔ মনে তৰা। উপচি আছিল লিগিৰি। কোনোবা এদিন অগ্নিযুগৰ ফিৰিঙতি আছিল। তেওঁক লৈ কথাবোৰ আকৌ এদিন আড্ডালৈ সলনি হৈছিল। জ্যোতিপ্ৰসাদ এটা কবিতাৰ শিৰোনাম নেকি? অথবা আমাৰ বাবে কোনোবাই মৰা এটা উদঙীয়া উকিৰ ইতিহাস? হয়তো হ'ব পাৰে। অথবা জ্যোতিপ্ৰসাদ কোনো এটা কবিতা নহয়। জ্যোতিপ্ৰসাদ তেওঁ বাৰু ক'ত থাকে? ডাঙৰ ডাঙৰ আলমাৰীৰ ভলিউমৰ মাজত, নে মজা খোৱা কিতাপৰ বুকুত, নে বিভাগীয় বিষয়ৰ ছাত্ৰৰ মাজত? কালি কোনোবা এজনে কোৱা যেন লাগিল জ্যোতিপ্ৰসাদৰ ৰিক্সাখন হেনো পামচাৰ হ'ল, আজি নাহে। কালি কোনোবা এজনে কোৱা যেন লাগিল জ্যোতিপ্ৰসাদৰ ৰিক্সাখন হেনো পামচাৰ হ'ল, আজি নাহে। প্ৰথমে হাঁহিব নোৱাৰিলো, তাৰ পাছত কান্দিবও নোৱাৰিলো। কেনেকুৱা আছিল বাৰু মানুহজন? কমনীয় যেন লগা যদিও তীক্ষ্ণ এজনী চকু, যাৰ দ্বাৰা তেওঁ উৰেটো জীৱন সপোন আঁকি গ'ল। যি যদি উঠেৰে এদিন নিগৰাই গৈছিল অনেক সোণহেৰীয়া গীত। তেওঁ বাৰু কলৈ গ'ল? তেওঁ যে এদিন মানুহৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিল। আজিকালি সেইফালে বাৰু নাই নেকি বোকাগিলি বাৰিষাৰ গুবাট? হয়তো ঠিক মনত পেলাব পৰাকৈ আছিল নে তেওঁৰ চেহেৰা? জ্যোতিপ্ৰসাদক পোৱা নে চিনি? এজনে ক'লে, যোৱা বছৰৰ এনে এটা দিনতে এমুঠি ধূপৰ ধোঁৱাৰ আগত বোবা হৈ আছিল সেই যে মানুহজন। ফুলৰ মালাই তলাব পৰা নাছিল তেওঁৰ হাঁহি। হয়, ঠিকেই ধৰিছা। তাৰ পাছত দুই হাত কঁকালত থৈ বাহু দুটা দাঙি দিয়াৰ লগে লগে এপাকত বেকা কৰি দিছিল মূৰটো। নিমাতী কন্যা তেওঁৰ নুমলীয়া জীয়েক আছিল নেকি? নহ'লে ফোন এটাকে কৰি চোৱা যাওক, এনেই থকাতকৈ জমিব কিজানি। জ্যোতিপ্ৰসাদ জীয়াই থকাৰ বাবে সিও এক নতুন যন্ত্ৰণা। বহুতো সলনি হোৱাৰ পাছতো সলনি নোহোৱাকৈ থাকিব পাৰে বহুতো কথা। যিদৰে কিতাপৰ বুকুত জ্যোতিপ্ৰসাদ, বুকুৰ মাজত মানুহ, অথবা দীঘলীয়া এটা উকিৰ মাজত এখন হৃদয়।